হেল্ল' ফ্ৰেণ্ডছ, আজি বনাম মই গাহৰিৰ মাংস। আপোনালোকে চাই থাকিব। মূলা শাকৰ লগত গাহৰি মাংস। বজাৰৰ পৰা আধা কিলো গাহৰি কিনি আনিলোঁ। আনি গাহৰিটো এতিয়া বইল হ'ব দিম কেৰাহীত। চাই লওক, ধুনীয়া গাহৰি, কিন্তু পৰ্ক মাংস বুলিও কয়। আপোনাৰ এতিয়া আদা নহৰু পিচি ল'লোঁ এইখিনি, আৰু এই মাংসটো বইল কৰি ল'লোঁ। এতিয়া পিঁয়াজ দুটা কাটি লৈছোঁ আৰু নিজৰ পচন্দ অনুসৰি। কাটি লৈছোঁ। এতিয়া এই লৰাই আছোঁ, চাই লওক। একদম ধুনীয়াকৈ ৰেডি কৰি লৈছোঁ। পিঁয়াজখিনি বহাই দিছোঁ তেল গৰম হোৱাৰ লগে লগে। এতিয়া আপোনাৰ আদা নহৰুখিনি বহাই দিলোঁ। একদম ৰেডি হ'বই আৰু এই পিঁয়াজ